শ্ৰদ্ধাৰ দীপেন বৰুৱাদেৱে গাইছিল, এইখনি গাঁও বুকুৰ আপোন, ইয়াতে দেখোঁ নতুন সপোন। এইখনি গাঁও বুকুৰ আপোন, ইয়াতে এইখনি হৈছে মোৰ মৰমৰ ঠাই হাতাপাম গাঁও। এই অঞ্চলটোৰ ভিতৰত আমাৰ গাঁওখনি হৈছে সৰু আৰু শুৱনি, কিন্তু ইয়াত আছে সকলোৰে ডেউকা মেলি আগুৱাই যোৱাৰ অনেক কাহিনী। সেই কাহিনীৰ ভিতৰত মোৰ আৰু সমনীয়াৰসকলৰ বন্ধুত্বৰ যি গাথা হৈছে অলপ সুকীয়া। সেইবাবে এইখনি গাঁও মোৰ বুকুৰ আপোন। এনেকৈ মোৰ কাষলৈ আহি নাথাকিবি, মোৰ লাভাৰ আছে। মই তাৰ বাহিৰে বেলেগক কাষ নাচাব। অ' হয়নি? তুমি এনে ৰন্দা আলুক চিনি পোৱা নে? ৰন্দা আলু কোনেটো? ৰন্দা আলুক চিনি নোপোৱা? ফুটবল যে খেলে। আহক ৰাজকুমাৰ। মোৰ জীৱনৰ প্ৰথম প্ৰেম হৈছে ক্ৰিকেট। আৰু দ্বিতীয়তে তুমি। এইবোৰ কি দিছা? ঐ ল'ৰা, কি হ'ল? আই ৰিয়েলি লাভ ইউটো তই তেজেৰে লিখি দিয় নি? এই নিলিখোঁ নেকি? শ্বাহজাহানে মুমতাজৰ বাবে তাজমহল বনাইছিল, আৰু তই কুহিৰ বাবে তেজেৰে চিঠি এখন লিখিব নোৱাৰ। তই এটা কাম কৰ, এই ৰুমটোত যিমানকেইটা মহ আছে সেইকেইটা মাৰ আৰু তাহাঁতৰ তেজেৰে লিখি দে। তাইনো ক'ত গম পাব তোৰ তেজ নে মহৰ তেজ? কিন্তু দ্বিতীয়বাৰ এইবোৰ বস্তু মোক নিদিবা। প্ৰেম ভাল পোৱা এইবোৰ মই ভাল নাপাওঁ। বাবা তোৰ জ্বৰ চৰ হৈছে নেকি? তই কাৰ ওচৰত টিউচন ল'বি? মই চেনী বৰুৱাৰ ওচৰত টিউচন ল'ম বুলি ভাবিছোঁ। কি? অলপ উৎপাত নকৰাকৈ কাম কৰি থাকাচোন। সঁচা কথাকেইটা ক'লে লাজ পায়। জন্ম হৈয়ে মাৰৰ মূৰটো চুবালি, এতিয়া মোৰ তেজ শুহি আছ। যা ক'ত মৰম মৰগে যা। পিছে DK24 এইটো কি আকৌ?